গোটা মগু আৰু বুটৰ তাৰকা। যোৱা ৰাতিয়েই মগু আৰু বুটখিনি তিয়াই ৰাখিছিলোঁ। ৰাতিপুৱা বুটত আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু এটা বিলাহী দি অলপ খহটাকৈ পেষ্ট বনাই ল'লোঁ। সম্পূৰ্ণ মিহি কৰা নাই। তাৰ পাছত এটা কুকাৰত মগু আৰু পিচি লোৱা বুটখিনি দি তাতে নিমখ অলপ দি 2টা চিটি মৰাৰ পাছত 5 মিনিট সময় চিমত ৰাখিলোঁ। বইল কৰোঁতে আলু 2টাও দিছোঁ দেই। ইফালে কেৰাহীত তেল গৰম হ'বলৈ দি শুকান জলকীয়া 2টা, গোটা জিৰা, পিঁয়াজ, হালধি, জিৰা আৰু ধনিয়া গুড়ি দি ভালদৰে ভাজি বইল কৰি ৰখা বুট আৰু মগুখিনি ঢালি দিলোঁ। উতল অহাৰ পাছত মানধনিয়া অলপ দি গৰমে গৰমে ভাত বা ৰুটিৰ লগত খাব পৰা হৈ গ'ল। মই শুকান ৰুটিৰ লগত খাইছোঁ।